লাহৰীঘাটৰ ভোৰাগাঁও থানাৰ অন্তৰ্গত ৰজাবৰীত নৃশংস হত্যাকাণ্ড। ৫ কনিষ্ঠ ভাতৃয়ে নৃশংসভাৱে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক। অভিযোগ মতে ৰজাবৰী গাঁৱৰ বাবুলাল মণ্ডল নামৰ লোকজনৰ নিৰ্দেশত ৫ পুত্ৰই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃ পৰিমল মণ্ডলক। দীৰ্ঘদিনীয়া ভূমি বিবাদৰ বাবে পিতৃৰ নিৰ্দেশত নিৰ্মল মণ্ডল, বীৰবল মণ্ডল, সঞ্জীৱ মণ্ডল, সুকুমাৰ মণ্ডল আৰু প্ৰেম কুমাৰ মণ্ডলে জ্যেষ্ঠ ভাতৃ পৰিমল মণ্ডলক মঙলবাৰে পথাৰত খেতিৰ কাম কৰি থকা অৱস্থাতে দা লাখুটিৰে আক্ৰমণ কৰে। ফলত গুৰুতৰভাৱে আহত লোকজনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰে আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। ইফালে সিদিনাই ভোৰাগাঁৱৰ আৰক্ষীয়ে হত্যাকাৰীকেইটাক গ্ৰেপ্তাৰ কৰে আৰু ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰখাৰ পাছত আটাইকেইটা হত্যাকাৰীকে জেল হাজতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে পূৰ্বতেও এই পৰিয়ালটোৱে দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। পুনৰ এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীকেইটাৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনালে স্থানীয় ৰাইজে। সেই টকাটো ৩টা তাৰিখ গৈছে, থানাৰ সব মানুহে জানে। ৩ তাৰিখ যোৱাৰ পিছতে যেতিয়া নিদিলে অচিক কৈ আহিছে, ছাৰ মই কিন্তু খেতিত হাল মাৰিম। এই কীৰ্তনৰ পিছদিনা সেই খেতিত যাই হাল মাৰিছে, যাই পেলাই মানুহটোক এনেকুৱা মানুহ মাৰিছে। এইটো আমাৰ হিন্দু শাস্ত্ৰত নাই। আমি হিন্দুৰ পৰা এনেকুৱা বিচাৰিছোঁ, তাৰ সত্য বিচাৰটো হ'ব লাগিব। এই বিচাৰটো যাতে সত্য বিচাৰ, তাৰ ফাঁসিৰ অৰ্ডাৰ হ'ব লাগিব, ফাঁসি হ'ব লাগিব। বাপেকে পুতেকে হুকুম দি পুতেকক এটা মাৰিলে, ল'ৰা ঝপাই দি মাটিৰ কাজিয়া লৈ, সেইটো আমি জানো। ইতিমধ্যে পৰি থকা ডেড বডিটো মই চাইছোঁ। চাই লোৱাৰ পাছত লগে লগে আহি 108 আহি তেওঁ মৰিগাঁৱলৈ নিছে। হাল মাৰিব আহিছে, আহোঁতে গোটেইসোপা ধৰি মাৰি পেলালে একেবাৰে। সিহঁতক ফাঁচি অৰ্ডাৰ দিব লাগিব। দা গোঠাৰ চবৰ লগতে মাৰিছে, লাগুঠি চাগুঠি। 2004 আমাৰ ভণ্টিজনেও মাৰি একেবাৰে মাৰি পেলাইছে, মাৰি পেলাইলে, ইহঁতে খালে। মৃত মানুহজনীৰ নাম কি আছিলে, যিজনী ছোৱালীক সি হত্যা কৰে? কাজল মণ্ডল। ইফালে এই ঘটনা দীৰ্ঘদিনীয়া ভূমি বিবাদৰ বাবে সংঘটিত হোৱা বুলি ক'লে পিতৃ বাবুলালে। নিজৰ নিৰ্দেশ মতে ৫ পুত্ৰই জ্যেষ্ঠ ভাতৃক নৃশংসভাৱে হত্যা কৰাৰ পাছতো এতিয়া হত্যাকাৰী 5 পুত্ৰৰ মুক্তিৰ দাবী জনালে এইগৰাকী নৰাধম পিতৃ বাবুলাল মণ্ডলে। ঘটনাটো আৰু হৈছে, মই এতিয়া ক'লোৱে যিখিনি হৈছে। এতিয়া পুত্ৰটো মৰিছে, মোৰতো দুখ লাগি আছে। আচ্ছা, মোৰ দুখ লগা নাই? লাগিছে নিশ্চয়। সেইকাৰণে কৈছোঁ যে ঘটনাটো যে বেয়া ঘটনা হ'ল, বেয়া ঘটনা হ'ল। এতিয়া আপুনি কি বিচাৰিব? কোনোবাইতো মাৰি পেলাই তেওঁক হত্যা কৰিলে, আইনটোতো হাতত তুলি ল'ব নালাগে, মানুহে নালাগিছিল। এতিয়া কি বিচাৰিব আপুনি? ল'ৰাকেইটা, বাকী ল'ৰাকেইটা কি হোৱাটো বিচাৰে? বাকী ল'ৰাকেইটা এতিয়া মই ভাবি আছোঁ যি হ'বৰ হ'ল। আচ্ছা, এটাৰ লগত 10টা যদি মাৰোঁ, এইটোতো উচিত নেকি? তেওঁলোকৰ মুক্তি বিচাৰেনে আপুনি? মুক্তি বিচাৰিছোঁ। বাকী 4টা ল'ৰাৰ মুক্তি বিচাৰিছে? 4টা 5টা 5টা ল'ৰাৰ মুক্তি বিচাৰিছে আপুনি? মুক্তি বিচাৰিছোঁ। আচ্ছা, এজন পুত্ৰক মাৰি ঢুকোৱাৰ পিছতো আপুনি যিকেইজনে মাৰিলে তেওঁলোকৰ মুক্তি বিচাৰিছে? উপায় নাই, কি কৰোঁ আমি ক্ষমা খুজিছোঁ। আচ্ছা, ক্ষমা খুজিছোঁ। যি হ'বৰ হৈছে, তেওঁলোকে যদি আপোনাকো মাৰপিট কৰে তেনেহ'লে আপুনি মুক্তি বিচাৰিব? নাই, আমাক মাৰপিট কৰিলেতো মই মৰিয়ে যাম, আৰু মই কি মুক্তি বিচাৰিম? আচ্ছা, ইয়াৰ পিছততো আপোনাকো মাৰিব পাৰে। সেইটো এতিয়া সিহঁতৰ পিছৰ কথা, সেইটো তাৰ আমি ক'ব নোৱাৰোঁ যে মোকো মাৰিব বা হেৰি কৰিব। এইটো মইতো আৰু ক'ব নোৱাৰোঁ যে মোকো মাৰিব। মুঠতে এতিয়া আপুনি 5টা ল'ৰাৰ মুক্তি বিচাৰিছে? মুক্তি বিচাৰিছোঁ। লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট, DMC নিউজ।